নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম লাচিত দিৱসৰ লগত সংগতি ৰাখি অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই প্ৰশ্নকেইটা অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকৈ চাব আহকচোন আজিৰ প্ৰশ্নকেইটালৈ আগবাঢ়োঁ প্ৰশ্ন উত্তৰ শিতানৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি উত্তৰ প্ৰাগজ্যোতিষপুৰ অসম নাম কেতিয়াৰ পৰা হয় উত্তৰ আহোমসকলৰ ৰাজত্ব কালৰ পৰা পৰৱৰ্তী প্ৰশ্ন আহোমসকলৰ আদি ৰজা কোন আছিল উত্তৰ চুকাফা আহোমৰ শেষ ৰজাজনৰ নাম কি উত্তৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ পৰৱৰ্তী প্ৰশ্ন আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল উত্তৰ প্ৰায় 600 বছৰ আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল উত্তৰ ইটাখুলি ৰণ পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি উত্তৰ চলিকফা তেওঁক ৰত্নধ্বজ সিংহ নামেৰেও জনা যায় শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পৰৱৰ্তী প্ৰশ্ন ৰংঘৰ কোনে সজাইছিল উত্তৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ সজাইছিল পৰৱৰ্তী প্ৰশ্ন কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল উত্তৰ কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল উত্তৰ নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাচিত বৰফুকন আহোমৰ সেনাপতি আছিল বন্ধু বান্ধৱীসকল লাচিত বৰফুকনৰ বিষয়ে পূৰ্বতে আমাৰ এটা ভিডিঅ' দিয়া হৈছিল ইচ্ছা কৰিলে আপোনালোকে ভিডিঅ'টো চাব পাৰে ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিয়া হৈছে আহকচোন পৰৱৰ্তী প্ৰশ্নৰ উত্তৰকেইটালৈ আগবাঢ়োঁ শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল উত্তৰ ৰামসিংহ শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি আছিল পৰৱৰ্তী প্ৰশ্ন শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল উত্তৰ বৰৰজা অম্বিকা কোঁৱৰীয়ে শিৱসাগৰ পুখুৰী খন্দাইছিল পৰৱৰ্তী প্ৰশ্ন ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল উত্তৰ লাই কোঁৱৰ পৰৱৰ্তী প্ৰশ্ন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল উত্তৰ চৰাইদেউত আহোমৰ প্ৰথম ৰাজধানী আছিল পৰৱৰ্তী প্ৰশ্ন নেঘেৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পৰৱৰ্তী প্ৰশ্ন মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভগদত্ত ৰজাই পৰৱৰ্তী প্ৰশ্ন প্ৰথম আহোম বৰবৰুৱা কোন আছিল উত্তৰ মোমাই তামুলী প্ৰথম আহোমৰ বৰবৰুৱা আছিল আৰু তেওঁ লাচিত বৰফুকনৰ পিতৃ আছিল কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বোলা হৈছিল উত্তৰ চুডাংফাক বামুণী কোঁৱৰ নামেৰেও জনা যায় পৰৱৰ্তী প্ৰশ্ন তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু এই সাঁকো 1703 চনত নিৰ্মাণ কৰি উলিওৱা হৈছিল পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম স্বৰ্গদেৱে বিহু গীত
নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই পৰৱৰ্তী প্ৰশ্ন আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল উত্তৰ 1671 চনত হৈছিল পৰৱৰ্তী প্ৰশ্ন লাচিত বৰফুকন সোণৰ পদক কোন চনৰ পৰা প্ৰদান কৰা হৈছিল এটা সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1999 চনৰ পৰা লাচিত বৰফুকন সোণৰ পদক কাক প্ৰদান কৰা হয় উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক আহকচোন পৰৱৰ্তী প্ৰশ্ন তথা অন্তিম প্ৰশ্নটোলৈ আগবাঢ়ো আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰ প্ৰশ্নটো হৈছে অসমলৈ সৰ্বপ্ৰথম মানুহসকলক কোনে আনিছিল ইয়াৰ শুদ্ধ উত্তৰৰ বাবে 4টা অপচন দিয়া আছে অপচন এত আছে বদন বৰফুকনে অপচন বিত দিয়া আছে লাচিত বৰফুকনে অপচন চিত দিয়া আছে বান ৰজাই আৰু অপচন ডিত দিয়া আছে নৰনাৰায়ণে বন্ধু বান্ধৱীসকল শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন